তেতিয়াই মই ভাবিলোঁ মোৰ অহংকাৰ, মোৰ ডিগ্ৰী, মোৰ কোৱালিফিকেশ্যন এই মানুহে কি বুজিব। এই খেতিয়কৰ মানুহ ইয়াক মই আগলৈ নিব লাগিব। সিদিনাই মই স্বীকাৰ কৰিলোঁ যে মোৰ এই ভিতৰৰ ছয়তান মাৰিব লাগিব, মই মিলিব লাগিব। প্ৰথমতে মানে সকলোকে নমস্কাৰ জনালোঁ, আন কৰিম ভাবিছিলোঁ এইখনত থাকিব নোৱাৰিম নেকি, কিন্তু মোৰ বহুত দুৰ্ভাগ্য হ'লহেঁতেন মই যেতিয়া ইয়াত নাথাকিলোঁ। তো মাননীয় সভাপতি মহোদয় আৰু মৰমৰ ভগৱান বিদ্যুৎ নবীন আৰু অতি মান্যবৰ বন্ধুসম বুলি ক'লে টাইম ছাৰ, আমাৰ অশোক উপানন্দ, পেডিও মানসী, দক্ষিণা বৰুৱা, চৈত্ৰধাম, সকলোৰে নাটক আমাৰ মনত আছে। চুমকে কলিতা, চবকে নমস্কাৰ জনাইছোঁ, নতুন বছৰৰ শুভেচ্ছা দিলোঁ। পূৰ্বৰে আমাৰ নৱৰিন্দ্ৰ মই দুটামান কথা ক'ম। মানসী বৰুৱাইটো আহিম বাৰু মই অলপ পিছত। মই যেতিয়া প্ৰথমতে এইটো কিউপাছ কৰিলোঁ তেতিয়া মই ধৰ্প অসমান তেতিয়া আঞ্চলিক ছাত্ৰ সন্থা কৰিলোঁ আহ্বায়ক মই, মোৰ মিছেছৰ দুজন খুৰা আৰু এতিয়া বৰ্তমান ডাক্তৰৰে লগ চাৰিজনী আহ্বায়ক হৈ পেলাই আমি হেৰি কৰিলোঁ, এই যিটো অসম ছাত্ৰ সন্থাৰ এইটো ছাত্ৰ সন্থা কৰিলোঁ খুলি আৰু মনত আছে পিঁয়াজ বেচিলোঁ, মাংস বেচিলোঁ, এনেকৈ আমি কৰিলোঁ। দোকানত ফটো দি নিজে বুজাই দিলোঁ। ফাইনেলি মই প্লাইউড লগাই ছেক্ৰেটাৰী হ'ল। মোৰ পিতা হেডমাষ্টাৰৰ কিমান কষ্ট, পঢ়িব পৰা ল'ৰাত যদি দেউতাক মাষ্টাৰ হয় কিমান কষ্ট হয়, পঢ়িব নোৱাৰা হ'লেতো খৰচটো কমি যায়। মোৰ গোটেই যেতিয়া ভাই ভনী অলপ পঢ়াব পাৰিছিলে তেনেকুৱা কষ্ট, সেই কষ্টৰ মাজত মোক পিতাই এদিন ক'লে সেইবিলাকত মানি চোৱা যিবোৰ লগে অসুবিধা একো নাই, কিন্তু নিজে অলপ নিজৰটো ৰাখিবি। তেতিয়াতো ভাল ল'ৰাবিলাক বাহিৰত পঢ়িব গ'ল, নাম নলওঁ, এতিয়া স্কুলতো বহুত স্থান দখল কৰি আছে আমাৰ লগত। তো ফাইনেলি এনেকৈ আহি আমি এটা বছৰ লছো কৰিছিলোঁ পঢ়া, আন্দোলনৰ লগত খুবেই জড়িত হ'লোঁ। ডাঙৰ পৰা নকলেও কথাটো সত্যপথ কৰি এনেকৈ মানুহ এইবাৰ নাই বাৰু দৰকাৰ, তেখেতসকলে আমাৰ বহুত আসনো শুনিছিল। সেই এনেকৈ জড়িত হোৱাৰ পিছত পৰীক্ষা হ'ল, পৰীক্ষাত কিবা কৰি মই কিন্তু 100% মানুহে জানিছিলোঁ মোৰ এডমিশ্যন নলোৱা দিম। পিছত হ'ল 62.4 পালোঁ, কিন্তু মোৰ মাৰ্কটো বেছি হ'ল। মেডিকেলতো আমি চিট পাইছিলোঁ, তেতিয়া মাৰ্ক বেছি আছিল। ফাইনেলি আমাৰ মেডিকেল তেতিয়া দাম নাছিলে ইঞ্জিনিয়াৰ টেষ্ট আছিল, নাপালোঁ। যি নহওক কেমিষ্ট্ৰি অনাৰ্ছ লৈ BSc কৰিলোঁ। যে গম পালোঁ ডিষ্ট্ৰিক্ট ৱাইজ কোটা উঠাই দিছে, আমি চিট পাম বুলি ভাবি আমি পঢ়া বাদ দিলোঁ। আমাৰ লগৰ বহুত যিবিলাক এতিয়া বৰ্তমান ভাৰতবৰ্ষই হওক বা কিবাই হওক হেৰি হৈ আছে, ডিষ্ট্ৰিক্ট অফিচাৰ আৰু ইউনিভাৰ্চিটিৰ বহুকেইটা হেড হৈ আছে আমাৰ লগত। তো চাকৰিত জইন কৰিলোঁ। এই জইন কৰাৰ কথা এটা মই কৈছিলোঁ সেইদিনা, এইটো মই শ্বেয়াৰ কৰিমেই। তো BSc বিটেই দিন বহি চাকৰি পালোঁ। ফাৰ্ষ্ট নকৰতে এপ্লাই কৰিলোঁ। 2 মাহ 3 মাহ পিছত অলপ ধাৰ ধুৰ কৰি পেলাই মটৰচাইকেল এখন ল'লোঁ, ক'লা ৰাজদূত। তেতিয়া মানে মাহটো ওলোৱাই নাই, হিৰো হণ্ডাটো ওলোৱা নাই, মানে চশমা। তো খৈৰাবাৰীত থাকিলোঁ। খৈৰাবাৰীৰ পৰা টংলা লৈ এখন পথাৰেদি দি যাব লাগে, যেনেকৈ আমাৰ 20 দিনৰ পৰা এই উলুবাৰী বাগৰগাঁও পথাৰ এখন পায় এনেকুৱা শিলৰ ৰাস্তা। সেই ভেৰগাঁও পাই ভেৰগাঁৱৰ দুৰ্গা দাস বড়ো মোৰ খুব ঘনিষ্ঠ আছিলে। এই দুৰ্গা দাস বড়োৰ পৰা ডিমাকুছিলৈ যোৱা এটা ৰাস্তা আৰু এটা টংলা হৈ ওদালগুৰি যোৱা ৰাস্তা। তাতে মটৰচাইকেল লৈ যাওঁ এই পথাৰৰ মাজত 4 কিলোমিটাৰ 5 কিলোমিটাৰ মানে হ'ব। তাৰ মাজতে এহাল বুঢ়া বুঢ়ী থাকে, খেতিয়ক। মোৰ অহংকাৰ, তেখেত অফিচাৰ। মোৰ নিজৰ খুদাই মানে মাষ্টৰী চাকৰি কৰি 6-7 বছৰ 10 বছৰমান কৰি যিখিনি টোটেল দৰমহা পায়, মোৰ স্কেল বেছি বোলে। মই ইমান বুজা নাছিলোঁ, তেওঁ সুধিক কৈছিলে ইমান বছৰ কৰিলোঁ যি দৰমহা পায় ইয়াৰ স্কেলেই বেছি। বুজি পোৱা নাছিলোঁ, পিছত বুজি পালোঁ। দাম্ভিকতাৰে ভৰা, অহংকাৰেৰে ভৰা, অল এলাং ট্ৰেডিশ্যন পোৱা, একদম ৱেল এডুকেটেড গাঁৱৰ মানুহে জানে ট্ৰেডিশ্যন পায়, এনেকুৱা আৰু মানে মটৰচাইকেল নতুন ক'লা। এনেকৈ যাওঁতে এই খেতিয়ক মানে বুঢ়া বুঢ়ী দুই মানে এই পথাৰৰ মাজত খেৰৰ মানে বেৰা দি পেলাই যে সৰু তাতে ঘৰ পিছপিনে অলপ মাটি আছে, তাতে মাৰ্চত জইন কৰিছিলোঁ 87-ত। তেতিয়া মানে মটৰচাইকেল ৰাখিলোঁ একদম ৰাখি টক্টাৰ নিচিনা বেঞ্চ। তাত থাকি মই সুধিলোঁ যে মানে এইটো কি কৰে, তাহাঁতৰ দুটা পাৰ্পাছ, ইয়াত তাতে কামৰ নিচিনা মাটিখিনিত খেতি কৰিবলৈ হিন্দি খায়, আৰু এই যে দীঘলীয়া ৰাস্তাটোত খোজকাঢ়ে মানুহে বড়ো এৰিয়া। এতিয়াই পানীৰ ইমান সুবিধা নাই কিছুমান এৰিয়াত, তাতে পাব নাছিলে।
এই মানুহ এই পথুৰা মানুহখিনিক পানী খুৱাই লগতে চাহ আৰু বিস্কুট খুৱায় আৰু এটা খেতিয়ক কেনেকৈ খায় যে ইয়াৰ ফালে যি আছে এইদিখন অলপ ধানৰ খেতি তেতিয়া মই ভাবিলোঁ যে মোৰ এই অহংকাৰৰ ভিতৰত যে চৈতানটো আছিলে এইদিনাই বিদায় দিলে যে এই মানুহৰ বিচাৰ মই তেতিয়াই মই ভাবিলোঁ মোৰ অহংকাৰ মোৰ ডিগ্ৰী মোৰ পৌৰভাগ মিছন এই মানুহে কি বুজিব এই খেতিয়কৰ মানুহ মই ইয়াক মই আগলৈ নিব লাগিব সেইদিনাই মই স্বীকাৰ কৰিলোঁ যে মোৰ এই ভিতৰত চৈতান মাৰিব লাগিব মই মিলিব লাগিব তাৰপিছত সেনেনা তেতিয়া মই আকৌ নতুন বস্তু এটা খাব শিকিলোঁ আছিলে অভ্যাস বাৰু বেয়া বস্তুটো স্পৰ্টিয়াৰ মানুহ পাছত এনেকুৱা হ'ল মানে এনেকুৱা হ'ল এনেও অলপ মানে তেনেকুৱা মানুহ কিন্তু এই কথাটোৰে মোক পুৰি দিলে ভিতৰৰখিনি খানিকে আহিলোঁ বড়ো ষ্টেচন আৰম্ভ হ'ল আকৌ তাৰপৰা মৰিগাঁও পালোঁ মৰিগাঁৱৰ পৰা আকৌ মোৰ পৰম বন্ধু নিধেন চৰ্গী ঘূৰি দিওঁ অহা মাহত যাব যিটো মানে আমাৰ নতুন দিওঁ জোঁৱাই তাৰ ছোৱালীটো মই এনেকৈ তাৰ ঘূনীয়াকক অলপ পাতি দিয়া মই অলপ ঘৰ পৰা আহি আছিলোঁ যি নহওক তেতিয়া এনেকৈ আকৌ পি জি কৰিলোঁ এম এছ চিটো কৰি আহি তাতো মোক সুধিছিল কিন্তু দিয়ে তেতিয়া মই চাকৰি কৰিছিলে 90 মানত যিহেতু জইন কৰিব লাগিব কিন্তু মই টিচাৰৰ মানুহ নহয় ষ্টুডেণ্টক মই শিকাব নোৱাৰিম এনে বুলি আকৌ আহিলোঁ হাউলিত জইন কৰিলোঁ হাউলিত কিমান মানুহৰ লগত লগ লাগিলোঁ প্ৰথমতে কৈছিলোঁ মই ইয়াতে মিয়াৰ মাজত ঘৰ বনাম তাৰপিছত সেই মিয়াৰ কিমান প্ৰিয় হ'লোঁ তাতে ঘৰ বনাব লগা হ'ল তো এনেকৈ আহি মোৰ জীৱনটো গ'ল এনেকৈ বহুতে কিবা কিবি ক'লে ভাল কথা ভাল লগাবিলাক এতিয়া মই বেয়া লগাখিনিহে বেছিকৈ ক'লোঁ বৰুৱা মানসী বেয়া নাপাব চুমকেৰ এই আমাৰ বিশিষ্ট বা কোনোবা নজৰুল এইটোতো এতিয়া ভালখিনিয়ে কোৱা গ'ল মোৰতো বেয়াকৈ কোৱা কথাখিনিতো কোনেও কোৱা নাই বৰুৱাই এদিন কান্দিলেও কান্দাটোত মই গুৰুত্ব দিয়া নাই মই আকৌ ৰিপৰ্টটোত গুৰুত্ব দিছোঁ চাওকচোন মই কিমান স্বাৰ্থপৰ মানুহ তই কান্দি আছে মোৰ কথাটো মোৰ ব্যৱহাৰটো মই সেইটোত প্লিজ হোৱা নাই বৰুৱা চি হেজ ছাবমিটেড দ্য ৰিপৰ্ট এইটোতহে মোৰ বিৰক্ত হৈ বোলো হ'ব ৰ'ব বৰুৱা আপোনাক মই সময় বুজি আছোঁ বা বুজিলোঁ কথাটো এনেকুৱা হ'ল মোৰ ৰিপৰ্টটো লাগে এনেকুৱা পজিশ্যন হৈছিলে তেতিয়া মোক বলিত চেতিয়া বহুত ভদ্ৰ মানুহ ডিব্ৰুগড়ৰ দিওঁ বিশ্বনাথৰ দীপক বাৰে দিওঁ মোৰ বন্ধু সিহঁতে মোক সুধিছিলে কেনেকৈ তই এনেকৈ আগত এটা টাইমত কেনেকৈ হ'ল 25,000 টকা ঘোষণা হ'ল পি এম কিষাণত মই পদ সাতানি হৈ গ'ল চকুৰ কাৰণে সিহঁতেও সুধিছিলে কেনেকৈ কৰিলি মই কি উত্তৰ দিছিলোঁ জানে মইতো আজিকালি বহুত অভদ্ৰ মানুহ অভদ্ৰ হৈয়ে মই ইমান ভাবি হ'ল আৰু সঁচাকৈ ক'লোঁ মই সেইটো টাইমত মই বহুত অভদ্ৰ কৰিলোঁ বহুত বেয়া ব্যৱহাৰ যিটো সময়ত বঙাইগাঁও শেষ কৰি আহিলোঁ ইয়াত জিৰো হৈছিলে হয়নে বৰুৱা এইটো মই অকলে কৰা নাই আপোনালোকেও কৰিলে গতিকে সেই সময়ত কৰা সেইখিনি কথাৰ কাৰণে অলপ বেয়া ব্যৱহাৰ কৰি বেয়া ব্যৱহাৰ মানে কি মোক দিবলৈ মই নাজানো মানে এনেহেন অমুৰি ধৰণত কৰিলোঁ বা কিবা কৰিলোঁ মই মুনিনক মই বেয়া ভাল পোৱাৰ কথা নকওঁ সি বহুত চিনচিয়াৰ বহুত অনেষ্ট বহুত চিৰিয়াছ কিন্তু কিছুমান কথাত চিৰিয়াছ নহ'বৰ কাৰণেও কওঁ কিছুমান কথাত চিৰিয়াছ নহ'বৰ কাৰণেও কওঁ বেছিকৈ কৈ থাকিব বাধা দিওঁ চুৰ বহুত খেলি থাকিব লাগে ছাৰ বেছিকৈ দিব নালাগে যদি আপুনি জানিছে আগত যিবিলাক এখন বেৰা আছে সি পাতা দিব লাগে এতিয়া হয়নে মানিছি আপনার বাসায় চুল খেলো হয়নে বস্তুটো আপনি খেতাব খেলি থাকক আপনি যদি দেখিছে এখন পাঁচ অকণৰ ৱাল বেছি চুলে সি কি কৰিব সিহঁতে তেতিয়া পাতা দিব না হাতৰ যি আছে যদি মাৰি দিলে কি কৰিব এইটো অলপ চাব লাগিব